মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যোৱা ক্লাছত তোমালোকক অসামৰিক সেৱাসমূহ কেনেধৰণে ভাৰতীয়কৰণ কৰা হৈছিলে সেই সম্পৰ্কে কিছু মই তোমালোকক অৱগত কৰিছিলোঁ। তোমালোকক মই 1833 চনৰ চনতখনৰ বিষয়ে বুজাইছিলোঁ। 1853 চনত কি কি পৰিৱৰ্তন হৈছিলে, তাৰপিছত 1858 চনত মহাৰাণীৰ ঘোষণাপত্ৰত কি কৰা হৈছিলে, তাৰপিছত কেনেধৰণে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছিল আৰু সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বয়সৰ সীমা কেনেধৰণে 22ৰ পৰা 21 বছৰ কৰা হৈছিল সেই সম্পৰ্কে মই তোমালোকক কৈছিলোঁ। ইয়াৰ উপৰিও কি কৰিছিলে, লৰ্ড লিটনে এই পৰীক্ষা দিয়াৰ যোনটো সীমা বান্ধি দিয়া হৈছিলে সেই সীমাটো 21ৰ পৰা 19 কৰিছিলে। তাৰ বিৰুদ্ধে কি কৰিছিলে, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে প্ৰতিবাদ কৰিছিলে। গতিকে এই সমূহৰ বিষয়ে মই তোমালোকক যোৱাটো ক্লাছত কৈছিলোঁ। এতিয়া তোমালোকক মই আগতে যেতিয়া ভাৰতৰ ৰাজনৈতিক দল পাঠটো পঢ়াইছিলোঁ তেতিয়া কৈছিলোঁ যে ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ, যোনটো 1885 চনত গঠন হৈছিলে। এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে কি কৰিছিলে, তেওঁলোকৰ জন্মৰ দিনৰে পৰা যাতে এই লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ডত হোৱাৰ উপৰিও যাতে ভাৰতবৰ্ষতো পৰীক্ষাসমূহ অনুষ্ঠিত হয় তাৰ ওপৰত তেওঁলোকে দাবী জনাই আহিছিলে। গতিকে এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাবীসমূহ বিবেচনা কৰিবলৈ সেই সময়ৰ ভাইচৰয় আছিল লৰ্ড ডাফৰিন। তোমালোকে মনত ৰাখিবা, যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছে এই দাবীসমূহ জনাই আহিছিলে যে পৰীক্ষাসমূহ কেৱল ইংলেণ্ডত অনুষ্ঠিত কৰিলেই নহ'ব, এই পৰীক্ষাসমূহ ভাৰতবৰ্ষতো অনুষ্ঠিত কৰিব লাগিব। গতিকে এই দাবীসমূহ বিবেচনা কৰিছিলে সেই সময়ৰ ভাইচৰয় লৰ্ড ডাফৰিনে। গতিকে এই দাবীসমূহ বিবেচনা কৰিবলৈ লৰ্ড ডাফৰিনে কি কৰিছিলে, এখন আয়োগ গঠন কৰিছিলে। সেই আয়োগখনৰ নাম আছিলে পাব্লিক চাৰ্ভিচ কমিশ্যন। এই আয়োগখন গঠন কৰা হৈছিলে 1886 চনত। সেই সময়ৰ পঞ্জাৱৰ লেফটেনেণ্ট গভৰ্ণৰ আছিল চাৰ্লছ আইচিছন। এই গভৰ্ণৰজনৰ অধীনত কি হ'ল, আৰু এখন আয়োগ গঠন কৰা হ'ল আইচিছন আয়োগ বুলি। এই গভৰ্ণৰজনৰ নাম অনুসৰি কি হ'ল, এই আয়োগখনৰ নামটো ধাৰ্য কৰা হৈছিলে আইচিছন আয়োগ বুলি। আইচিছন আয়োগে এই লোকসেৱা বিভাগটোক তেওঁ তিনিটা ভাগত ভাগ কৰিছিলে: ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচ আৰু ছাবঅৰ্ডিনেট চিভিল ছাৰ্ভিচ। ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পদবীসমূহ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত কৰা হ'ব বুলি কৈছিলে, আৰু আন দুখন যি প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচ আৰু ছাবঅৰ্ডিনেট চিভিল ছাৰ্ভিচৰ পদবীসমূহ দেশীয় লোক অৰ্থাৎ ভাৰতীয় লোকৰ কাৰণে সংৰক্ষিত কৰা হ'ব বুলি কৈছিলে। গতিকে আইচিছন আয়োগে কি কৰিলে, লোকসেৱা বিভাগটোক তিনিটা ভাগত ভাগ কৰিলে: ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচ আৰু ছাবঅৰ্ডিনেট চিভিল ছাৰ্ভিচ। ইম্পেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পদবীসমূহ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত কৰা হ'ব বুলি ক'লে, আৰু প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচ আৰু ছাবঅৰ্ডিনেট চিভিল ছাৰ্ভিচৰ পদবীসমূহ দেশীয় লোকৰ অৰ্থাৎ ভাৰতীয় লোকৰ কাৰণে সংৰক্ষিত কৰা হ'ব লাগিব বুলি এই আইচিছন আয়োগে পৰামৰ্শ আগবঢ়াইছিলে। কিন্তু এই পৰামৰ্শসমূহ সেই সময়ৰ ইংলেণ্ডৰ চৰকাৰে কি কৰিছিলে, মানি লোৱা নাছিলে। তেওঁলোকে এই আইচিছন আয়োগে যিসমূহ পৰামৰ্শ আগবঢ়াইছিলে এই পৰামৰ্শসমূহ তেওঁলোকে সম্পূৰ্ণৰূপে মানি লোৱা নাছিলে। তেওঁলোকে বিচৰা নাছিল যে ভাৰতীয়সকলক এই লোকসেৱা আয়োগত ইমান বেছিকৈ স্থান দিয়া হওক। হ'লেও তেওঁলোকে কি কৰিলে, 1893 চনৰ 2 জুন তাৰিখে এই ইংলেণ্ডৰ চৰকাৰে এই লোকসেৱাৰ পৰীক্ষাসমূহ ভাৰতত আৰু ইংলেণ্ডত অনুষ্ঠিত কৰাৰ যোনটো প্ৰস্তাৱ আছিলে এই প্ৰস্তাৱটো তেওঁলোকে গ্ৰহণ কৰিলে। 1893 চনৰ 2 জুন তাৰিখে ব্ৰিটিছ চৰকাৰে কি কৰিলে, ইংলেণ্ড আৰু ভাৰতত একে সময়তে যাতে লোকসেৱা পৰীক্ষাসমূহ অনুষ্ঠিত হয় সেই প্ৰস্তাৱটো কি কৰিছিলে, গ্ৰহণ কৰিছিলে। কিন্তু তেওঁলোকে এই প্ৰস্তাৱটো গ্ৰহণ কৰিছিলে যদিও কিছুমান অজুহাত দেখাইছিলে, কিছুমান আপত্তি বা অজুহাত দেখাইছিলে যে তেওঁলোকে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব নোৱাৰে। তেওঁলোকে যদিও প্ৰস্তাৱটো গ্ৰহণ কৰিলে কিন্তু কিছুমান অজুহাত দেখাই তেওঁলোকে এই প্ৰস্তাৱটো কি কৰিলে, কাৰ্যকৰী নকৰিলে। তাৰপিছত কি হ'ল, 1922 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লৰ্ড ইছলিংটনৰ নেতৃত্বত এখন ৰয়েল কমিশ্যন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিলে। ব্ৰিটিছ চৰকাৰে 1922 চনত কি কৰিলে, লৰ্ড ইছলিংটনৰ নেতৃত্বত এখন
আৰু এখন আয়োগ ৰয়েল কমিশ্যন অন পাব্লিক সাৰ্ভিস গঠন কৰা হৈছিল কিন্তু এই কমিশ্যনখনে কি কৰিছিল কোনো পদক্ষেপ ল'ব পৰা নাছিল এই যোনটো প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছিল যে 1893 চনত তেওঁলোকে যোনটো প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে পৰীক্ষাসমূহ ভাৰতত আৰু ইংলেণ্ডত অনুষ্ঠিত হ'ব এই প্ৰস্তাৱটো তেওঁলোকে এই লৰ্ড ইছলিংটনৰ নেতৃত্বত যোনখন আয়োগ গঠন কৰা হ'ল এই আয়োগখনেও কি কৰিলে সেই প্ৰস্তাৱটো কাৰ্যকৰী কৰিব নোৱাৰিলে তাৰ পিছত মন্টেগু চেমছফৰ্ড প্ৰতিবেদন বুলি এখন প্ৰতিবেদন 1919 চনত প্ৰকাশ কৰা হ'ল মন্টেগু চেমছফৰ্ড প্ৰতিবেদন এই প্ৰতিবেদনখনে কি কৰিলে কিছুমান প্ৰস্তাৱ আগবঢ়াইছিল এই লোকসেৱাৰ পদবীসমূহৰ ওপৰত তেওঁলোকে ক'লে যে লোকসেৱাৰ পৰীক্ষা ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰাটো চৰকাৰৰ এক ঘোষণা নীতি 1893 চনত মই অলপ আগত তোমালোকক কৈছিলো যে 1893 চনত ইংলেণ্ডৰ চৰকাৰে এই পৰীক্ষাসমূহ ভাৰতত আৰু ইংলেণ্ডত অনুষ্ঠিত কৰাৰ যোনটো প্ৰস্তাৱ আছিল তেওঁলোকে হেতু গ্ৰহণ কৰিছিল গতিকে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনে ক'লে যে তেওঁলোকে যেহেতু আগতে এই প্ৰস্তাৱটো গ্ৰহণ কৰি থৈছে যদিও তেওঁলোকে কাৰ্যকৰী কৰা নাছিল গতিকে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনে ক'লে যে এই লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষণা নীতি কাৰণ তেওঁলোকে এইটো আগতে প্ৰস্তাৱটো গ্ৰহণ কৰি থৈছে আৰু ক'লে যে ভাৰতবৰ্ষৰ মুঠ 3/1 পদবী দেশীয় লোকৰ দ্বাৰা পূৰণ কৰা হ'ব ভাৰতবৰ্ষৰ লোকসেৱাৰ যিমানসমূহ পদবী আছে অসামৰিক সেৱাৰ যিমানসমূহ পদবী আছে এই পদবীসমূহৰ মুঠ 3/1 পদবী ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰা হ'ব গতিকে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনে প্ৰস্তাৱ আগবঢ়ালে কি যে লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষণা নীতি এটো তেওঁলোকে কি কৰিব লাগিব কাৰ্যকৰী কৰিব লাগিব আৰু ক'লে যে ভাৰতবৰ্ষৰ যিমান পদবী আছে এই পদবীসমূহৰ মুঠ 3/1 ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰা হ'ব সেই বছৰতে ভাৰত চৰকাৰ আইন বুলি আৰু এখন আইন গ্ৰহণ কৰা হৈছিল গতিকে এই 1919 চনৰ ভাৰত চৰকাৰ আইনখনেও ক'লে যে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনে যিমানসমূহ প্ৰস্তাৱ আগবঢ়াইছে এই প্ৰস্তাৱসমূহ যাতে সোনকালে কাৰ্যকৰী হয় এই ভাৰত চৰকাৰ আইন 1919 চনৰ এই আইনখনে ক'লে যে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনৰ যিমানসমূহ প্ৰস্তাৱ আছে এই প্ৰস্তাৱসমূহ যাতে সোনকালে কাৰ্যকৰী হয় তাৰ পিছত এই মন্টেগু চেমছফৰ্ড প্ৰতিবেদন আৰু ভাৰত চৰকাৰ আইন 1919 এই তেওঁলোকৰ এই প্ৰস্তাৱসমূহ যাতে কাৰ্যকৰী হয় কাৰ্যকৰী কৰিবলৈ এখন আয়োগ গঠন কৰা হ'ল লি আয়োগ নামেৰে এই লি আয়োগখন 1923 চনত গঠন কৰা হৈছিল যাতে মন্টেগু চেমছফৰ্ড প্ৰতিবেদনৰ প্ৰস্তাৱ আৰু ভাৰত চৰকাৰ আইনখন যাতে গৃহীত হয় ভাৰত চৰকাৰ আইনে যিসমূহ নিৰ্দেশনা আগবঢ়াইছিল এই নিৰ্দেশনাসমূহ যাতে কাৰ্যকৰী হয় তাৰ কাৰণে কি হ'ল লি আয়োগখন গঠন কৰা হ'ল 1923 চনত এই লি আয়োগখনে কি কৰিলে আৰু কিছুমান প্ৰস্তাৱ আগবঢ়ালে যে অতি সোনকালে অতি শীঘ্ৰে ভাৰতবৰ্ষত এখন লোকসেৱা আয়োগ গঠন কৰা হ'ব লাগিব লি আয়োগে এটা প্ৰস্তাৱ আগবঢ়ালে যে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠন হ'ব লাগিব অতি সোনকালে অতি শীঘ্ৰে ভাৰতবৰ্ষত এখন আয়োগ গঠন কৰা হ'ব লাগিব বুলি কোনে আগবঢ়ালে প্ৰস্তাৱ লি আয়োগে আৰু তেওঁলোকে ক'লে যে এই ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণটো কি কৰিব লাগিব 50% লৈ বৃদ্ধি কৰিব লাগিব অহা 15 বছৰৰ ভিতৰত মন্টেগু চেমছফৰ্ড প্ৰতিবেদনে ক'লে যে 3/1 ভাৰতীয় লোকক স্থান দিয়া হ'ব কিন্তু এই লি আয়োগখনে ক'লে যে এই 15 বছৰৰ ভিতৰতে কি কৰিব লাগিব ভাৰতীয় লোকক 50% পদবী দিব লাগিব লি আয়োগে ক'লে যে তাৎক্ষণিকভাৱে ভাৰতৰ লোকসেৱা আয়োগ গঠন কৰা হ'ব লাগিব আৰু কি হ'ব লাগিব 50% পদবী ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰিব লাগিব অহা 15 বছৰৰ ভিতৰত 1935 চনত ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন বুলি এখন আইন গৃহীত কৰিছিল 1935 চনত ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন বুলি এখন আইন গৃহীত কৰিছিল আৰু এই আইনখনে ক'লে যে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন কৰা হ'ব এই যুক্তৰাষ্ট্ৰ মানে কি হৈছে যুক্তৰাষ্ট্ৰ মানে কি দুই খলপীয়া চৰকাৰ এখন হ'ল কেন্দ্ৰৰ চৰকাৰ আৰু এখন হ'ল ৰাজ্য চৰকাৰ
কেন্দ্ৰৰ হাততো কিছুমান ক্ষমতা দিয়া হ'ব আৰু সেই সময় যোনসমূহ প্ৰদেশ আছে সেই প্ৰদেশসমূহকো কি কৰিব লাগিব কিছুমান ক্ষমতা দিব লাগিব গতিকে এই 1935 চনত গৃহীত হোৱা এই ভাৰত চৰকাৰ আইনখনে কি কৰিলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰ গঠন হ'ব বুলি তেওঁলোকে ঘোষণা কৰিলে সেই মৰ্মে তেওঁলোকে কি কৰিছিলে দুখন আয়োগ গঠন কৰা হৈছিল এখন হ'ল যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু আনখন হ'ল প্ৰাদেশিক লোকসেৱা আয়োগ যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক লোকসেৱা আয়োগ এই প্ৰাদেশিক লোকসেৱা আয়োগখন যোনসমূহ প্ৰদেশ আছে প্ৰদেশবিলাকৰ কাৰণে এই প্ৰাদেশিক লোকসেৱা আয়োগখন গঠন কৰা হৈছিল 1935 চনৰ যোনখন আইন ভাৰত চৰকাৰ আইনখনে প্ৰদেশসমূহক অতি শক্তিশালী অধিক ক্ষমতাশালী কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল কিন্তু এই প্ৰস্তাৱসমূহ সেই সময়ৰ যোনসমূহ আমাৰ ভাৰতীয় আছিল সেই ভাৰতীয় লোকসকল এই প্ৰস্তাৱসমূহৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ ফুটি উঠা নাছিল তেওঁলোক এই প্ৰস্তাৱসমূহৰ প্ৰতি তেওঁলোক কোনো আগ্ৰহী নাছিল তাৰ পিছত কি হ'ল এনেধৰণে কি হৈছিল এনেধৰণে ভাৰতবৰ্ষত যোনসমূহ অসামৰিক সেৱা এই অসামৰিক সেৱাত ভাৰতীয় লোকসমূহ মকৰল কৰাৰ যোনটো প্ৰক্ৰিয়া এনেধৰণে আৰম্ভ হৈছিল 1947 চনত কি হ'ল আমাৰ ভাৰত স্বাধীন হ'ল ব্ৰিটিছে কি কৰিলে আমাৰ ভাৰতক এৰি গুচি গ'ল তাৰ পিছত কি হ'ল এই অসামৰিক সেৱাৰ যোনসমূহ পৰীক্ষা ভাৰতবৰ্ষত কি হ'ল মুকলিভাৱে পতা হ'ল এতিয়া তোমালোকে জানা যে আমাৰ ভাৰতবৰ্ষত অসামৰিক সেৱাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয় এতিয়া আমাৰ ভাৰতবৰ্ষত দুখন আয়োগ আছে এখন হ'ল সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু আনখন হ'ল ৰাজ্যিক লোকসেৱা আয়োগ সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ অধীনতো কি হয় এই অসামৰিক সেৱাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হয় আৰু এই ৰাজ্যিক যোনখন লোকসেৱা আয়োগ এই আয়োগৰ অধীনতো কি হ'ল ৰাজ্যবিলাকত এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয় যোন আমি যে কৈ থাকো ইউপিএসসি এই ইউপিএসসি পৰীক্ষাটো কোনে পাতে এই সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু আমাৰ ৰাজ্যটো কি হয় এপিএসসি পৰীক্ষাটো পতা হয় গতিকে এনেদৰে কি হ'ল ভাৰতবৰ্ষত অসামৰিক সেৱাসমূহ কি হ'ল ভাৰতীয়কৰণ কৰা হ'ল